আজি আপোনালোকৰ মাজলে বহুতে ৰিকুৱেষ্ট কৰি থকা এটা ভিডিও লৈ আহিছো কাকলতি তলত পৰা কলা দাগ তাৰ লগতে গেলা গোন্ধ 7 দিনৰ ভিতৰত আমি কেনেদৰে দূৰ কৰিব পাৰিম হে আজি আপোনালোকৰ মাজলে লৈ আহিছো বহুতে ৰিকুৱেষ্ট কৰি আছিল মই দিব পৰা নাছিলো আৰু ইয়াৰ ৰিজাল্ট মই আপোনালোকক প্ৰথমতে দেখুৱাই লৈছো প্ৰথমটো ষ্টেপতে আপোনালোকে বহুত ধুনিয়া এটা ভাল ৰিজাল্ট দেখা পাব আৰু মাত্ৰ নাৰিকল তেলত দুটামান বস্তু ব্যৱহাৰ কৰিয়ে মই এই হোম ৰেমেডি আপোনালোকক আজি বনাই দেখুৱাম প্ৰথম দিনাখনৰ পৰাই আপোনালোকে ৰিজাল্ট দেখা পাব আৰু দুটা ষ্টেপ থাকিব ৰাতি হোৱাৰ আগত কৰিব লাগিব আপোনালোকে 7 দিন ব্যৱহাৰ কৰি চক তাৰ পিছত আপোনালোকে আহি মোক কমেন্ট কৰি জনাব কেনেকুৱা ৰিজাল্ট পাইছে মই ৰিজাল্টটো আপোনালোকক দেখুৱাই লৈছো প্ৰথমতে একেবাৰে কেমিক্যাল ফ্ৰী হয় নেচাৰেল হয় কোনো ধৰণৰ সাইড এফেক্ট নাই দেখিছে নহয় ৰিজাল্ট প্ৰথম দিনাখনেই আপোনালোকে বহুত বেছি ক্লিন দেখা পাব যদি আপোনালোকৰ বহুত বেছি কলা পৰিছে তেতিয়া অলপ সময় লাগিব বাৰু ধৰিলক 15 দিন মান লাগিব আপোনালোকে ভাল ৰিজাল্ট পাব আৰু আজি যিসকলে নতুনকৈ মোৰ ভিডিও চাই আছে মোৰ চেনেলটো সাবস্ক্ৰাইব কৰি লব মই ডেইলি আপোনালোকৰ মাজলে স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিও আনি থাকো আৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব আৰু কোৰ পৰা চাইছে হেয়াও জনাব আৰু আপোনালোকে যদি এটা ভাল বডি স্প্ৰে বিচাৰি আছে যিটোৰ সেন্টটো বহুত বেছি ধুনিয়া আৰু দামও বহুত বেছি কম দামটো বেছিয়ে বাৰু কিন্তু যদি আপোনালোকে মোৰ লিংকত ক্লিক কৰি অৰ্ডাৰ কৰে এনেকুৱা তিনটা পাব আপোনালোকে 300 ৰ ভিতৰতে আৰু এবছৰ যাবগৈ আপোনালোকৰ ইমানে বেছি ডাঙৰ হয় 120 ml ৰ হয় আৰু 300 ত আপোনালোকে তিনটা পাই যাব আৰু এইবোৰ দোকানত কিনিব গলে চাবচোন এটাৰ দামে 200 মান পৰি যায় কিন্তু আপোনালোকে যদি এই তিনটা অৰ্ডাৰ কৰে 300 ৰ ভিতৰত আপোনালোকে মোৰ লিংকত ক্লিক কৰি অৰ্ডাৰ কৰিব পাৰিব আৰু ধুনিয়া এটা অফাৰ পাই যাব যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে ডেসক্ৰিপচনত মই লিংক দি দিম তাত ক্লিক কৰি অৰ্ডাৰ কৰি লব আৰু সেন্টটো ইমানে বেছি ভাল আপোনালোকে মানে কিছুমান বহুত বেছি কাৰা থাকে ন লগালে অলপ অসুবিধা হয় হেয়া নহয় আপোনালোকে একেবাৰে লাইট হয় বহুত বেছি ভাল হয় আৰু এতিয়া হোম ৰেমেডিটোৰ ফালে আহো এইফালে এতিয়া প্ৰথমটো ষ্টেপ আমি কেনেদৰে বনাইছো হেয়া দেখুৱাম প্ৰথমটো কাৰণে আমাক লাগিব চেনি এয়া দেখিছে নহয় চেনিখিনি মই গুৰি কৰি লৈছো আৰু আপোনালোকেও গুৰি কৰি লব যেনেকে পাৰে সুবিধা হয় তেনেকৈ গুৰি কৰি লব তাৰ পিছত লাগিব আমাক কফি এয়া মই কফি লৈছো মানে চেনিখিনিতকৈ অলপ কমকে লব 2 চামুচ মান কফি লব যদি 4 চামুচ চেনি লয় এয়া দেখিছে নহয় এইখিনি এতিয়া ভালদৰে মিক্স কৰি লম আৰু ইয়াত এতিয়া ব্যৱহাৰ কৰিম নাৰিকলৰ তেল মই কৈছিলো আপোনালোকক প্ৰথমতে নাৰিকল তেল ব্যৱহাৰ কৰিয়ে আমি এই হোম ৰেমেডি কিটা বনাম আৰু এতিয়া নাৰিকল তেল এইখিনি দি লৈছো আৰু এইখিনি ভালদৰে মিক্স কৰি লম ভালদৰে মিক্স কৰিব যাতে গুটেখিনি ধুনিয়াকৈ মিলি যায় আৰু এই পেকটো আপোনালোকে সদায় ৰাতি ব্যৱহাৰ কৰিব মানে দুটা পেকে আপোনালোকে ৰাতিয়ে ব্যৱহাৰ কৰিব লাগিব হোৱাৰ আগত আৰু দেখিছে নহয় এইখিনি ৰেডি হৈ গল আৰু নাৰিকল তেল মই এইটো ব্যৱহাৰ কৰিছিলো যদি আপোনালোকে এটা ভাল ব্ৰেণ্ডৰ নাৰিকল তেল ব্যৱহাৰ কৰিব বিচাৰিছে স্কিনতো লগাব পাৰিব অল বডিত লগাব পাৰিব তাৰ লগতে চুলিটো লগাব পাৰিব তাৰ লগতে আপোনালোকে খাবও পাৰিব একেবাৰে কেমিক্যাল ফ্ৰী কোনো ধৰণৰ কেমিক্যাল নাই আৰু একেবাৰে বহুত ধুনিয়া এটা ৰিজাল্ট পাব আপোনালোকে কম সময়ত পেৰাচুটৰ যিটো নাৰিকল তেল আমি ব্যৱহাৰ কৰো তাতকৈ 7 গুণে ভাল ৰিজাল্ট বহুত কম সময়ত আপোনালোকক এই নাৰিকল তেলটোৱে দিব মই এইটোৱে ব্যৱহাৰ কৰো চুলিত বডিত তাৰ লগতে খাও কেতিয়াবা তাৰ লগতে স্কিনতো এআই ব্যৱহাৰ কৰো কাৰণ কেমিক্যাল ফ্ৰী বস্তু আজিকালি ব্যৱহাৰ কৰিব লাগে নহলে বহুত বেছি স্কিন প্ৰবলেমো হোৱা দেখা যায় যদি আপোনালোকে অৰ্ডাৰ কৰিব বিচাৰে লিংক মই ডেসক্ৰিপচনত দি দিম অৰ্ডাৰ কৰি লব পাৰিব এয়া দেখিছে নহয় পেকটো মই বনাই লৈছিলো এটো স্ক্ৰাব হয় এটা আৰু এইখিনি এতিয়া মই ভালদৰে লগাই লম দেখিছে নহয় প্ৰথমতে আপোনালোকে যদি আপোনালোকৰ নোম আছে হেয়া ক্লিন কৰি লব ভালদৰে তাৰ পিছত এই পেকটো লগাব ৰাতি হোৱাৰ আগত এইটো লগাই ভালদৰে মাসাজ কৰিব কিন্তু চেনিখিনি অলপ ভালকে গুৰি কৰিব দেই আৰু লাহে লাহে মাসাজ কৰিব মুখতে হওক নাইবা যতে হওক স্ক্ৰাব কৰিলে সদায় লাহে লাহে কৰিব নহলে স্কিনত অলপ প্ৰবলেমে দেখা দিয়ে মানে ৰঙা ৰঙা হৈ যায় হেতু কাৰণে কৈছো লাহে লাহে কৰিব এয়া দেখিছে নহয় অলপ অলপকে লৈ মই কৰি লৈছো এনেদৰে স্ক্ৰাব আপোনালোকে 5 মিনিট মানলৈকে কৰিব লাহে লাহে কৰিব কিন্তু তাৰ পিছত ঠাণ্ডা পানীৰে ধুই লব মই কাপোৰ এখনেৰে মুছি আপোনালোকক দেখুৱাই দিছো দেখিছে নহয় কিমান বেছি ক্লিন হৈ গল ইয়াৰ সেকেন্ডটো ষ্টেপত থাকিব এটা ক্ৰীম যেটো আমি এই স্ক্ৰাবটো ব্যৱহাৰ কৰাৰ পিছত কৰিম ৰাতি হোৱাৰ আগত প্ৰথম এটো কৰি লব তাৰ পিছত ক্ৰীমটো লগাই শুই থাকিব আৰু দুটা ষ্টেপ আপোনালোকে এসপ্তাহলৈকে বনাই থব পাৰিব এসপ্তাহ বনাই প্লেনি এসপ্তাহ ব্যৱহাৰ কৰিব পাৰিব আকৌ নেক্সট সপ্তাহত আকৌ বনাই লব এ দেখিছে নহয় এতিয়া ক্ৰীমটো বনাই দেখুৱাম এই দুটা ষ্টেপ মাত্ৰ 7 দিন ফলো কৰক আৰু ৰিজাল্ট বহুত ধুনিয়া পাব আপোনালোকে আৰু এই ক্ৰীমটো বনাবলৈ কাৰণে আমাক লাগিব এলোভেৰা জেল যিকোনো ব্ৰেণ্ডৰে আপোনালোকে এলোভেৰা জেল লৈ লব পাৰিব আৰু এই ক্ৰীমটো আপোনালোকে 7 দিনলৈকে বনাই থব পাৰিব স্ক্ৰাবটো 7 দিনলৈকে বনাই থব পাৰিব আৰু এইখিনি দেখিছে নহয় কেই চামুচ মান মই ইয়াত লৈ লৈছো এলোভেৰা জেল তাৰ পিছত লাগিব ইয়াত গ্লিচাৰিন
গ্লিচাৰিন বৰ বেছি নালাগে, আধা চামুচ ব্যৱহাৰ কৰিম মই। ইয়াত দেখিছে নহয়, আধা চামুচ লৈছো গ্লিচাৰিন আৰু এইখিনি এতিয়া ইয়াত দি ল'ম। তাৰ পিছত লাগিব আমাক নাৰিকলৰ তেল, আৰু নাৰিকলৰ তেল মই যোনটো ব্যৱহাৰ কৰিছো লিংক মই ডেছক্ৰিপশ্যনত দিয়ে থৈছো, আপোনালোকে অৰ্ডাৰ কৰিব পাৰিব। আৰু নাৰিকল তেল মই 2 চামুচ লৈছো, বহুত বেছি ভাল হয় সঁচাকে, আপোনালোকে এবাৰ ট্ৰাই কৰি চাব পাৰে এই নাৰিকল তেলটো, একেবাৰে কেমিকেল ফ্ৰী। তাৰ পিছত লাগিব আমাক নেমুৰ ৰস, আৰু নেমুৰ ৰস আৰু গ্লিচাৰিন সমান জোখত ল'ব। এয়া দেখিছে নহয়, গ্লিচাৰিন মই যিমানটো জোখত লৈছিলো সিমানটো জোখতে এয়া নেমুৰ ৰস লৈছো, আৰু এইখিনি এতিয়া ভালদৰে মিক্স কৰি ল'ম। অলপ সময় মিক্স কৰাৰ পিছতে এইখিনি ক্ৰীমৰ দৰে হৈ যাব, দেখিছে নহয় এনেদৰে ক্ৰীমৰ দৰে হৈ যাব। আৰু এইখিনি আপোনালোকে 7 দিনলৈকে থব পাৰিব, বহুত বেছি দিনলৈ নবনাব, 7 দিনলৈকে বনাব। এয়া দেখিছে নহয়, এইখিনি এতিয়া মই ষ্ট'ৰ কৰি ৰাখিম এটা বটলত, আৰু এনেদৰে চিচা বটল হলে বেছি ভাল হয়, যদি নাই আপোনালোকে প্লাষ্টিকতে ৰাখি ল'ব। আৰু এইখিনি এতিয়া মই ইয়াত থম 7 দিনৰ কাৰণে। তাৰ পিছত যিটো স্ক্ৰাব বনাইছিলো সেয়াও 7 দিনৰ কাৰণে থব পাৰিব আপোনালোকে, একো অসুবিধা নহয়। প্ৰতিটো সপ্তাহত এদিন বনাই ল'ব, 7 দিনলৈ চলাব। আৰু ইয়াত দেখিছে নহয়, এইখিনি এতিয়া ইয়াত ভৰাই ললো, আৰু এতিয়া মই কেনেদৰে ব্যৱহাৰ কৰিব লাগিব সেয়া দেখুৱাম। প্ৰথমতেতো স্ক্ৰাবটো কৰিয়ে ললো ভালদৰে, কিন্তু আপোনালোকে নোম থাকিলে সেয়া কাটি মেলি আঁতৰুৱাই ল'ব। তাৰ পিছত স্ক্ৰাবটো কৰিব, তাৰ পিছত এই ক্ৰীমটো লগাই তেনেদৰে শুই থাকিব। আৰু ৰাতিপুৱা শুই উঠি বডি ৱাছ নাইবা চাবোন ব্যৱহাৰ কৰি ভালদৰে ধুই ল'ব। তাৰ পিছত আকৌ ৰাতিহে ব্যৱহাৰ কৰিব, এই দুটা ষ্টেপ দিনত নকৰিব। আপোনালোকে কথাখিনি ভালদৰে মনত ৰাখি থব। আৰু ইয়াত দেখিছে নহয়, ভালদৰে মাছাজ কৰি লৈছো অলপ সময়। তাৰ পিছত এইখিনি এনেদৰে থৈ দিম আৰু ৰাতি শুই থাকিম। একেবাৰে কম বস্তু ব্যৱহাৰ কৰি মই আজি আপোনালোকৰ মাজলৈ এই দুটা হোম ৰেমেডি লৈ আহিছো। আশা কৰো চাই আপোনালোকে ভাল পাব আৰু ৰিজাল্টটো ভাল পাব বুলি আশা কৰিছো। আৰু কেনেকুৱা ৰিজাল্ট পাইছে সেয়া জনাবলৈও নাপাহৰিব। আৰু যিসকলে আজি নতুনকৈ মোৰ ভিডিঅ' চাই আছে, চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। মই ডেইলি আপোনালোকৰ মাজলৈ স্কিন কেয়াৰ আৰু হেয়াৰ কেয়াৰ ভিডিঅ' আনি থাকো, আপোনালোকক কৈছিলোৱে। আৰু যদি আপোনালোকে এই বডি স্প্ৰেটো অৰ্ডাৰ কৰিব বিচাৰে, আপোনালোকে লিংক ডেছক্ৰিপশ্যনতে পাই যাব, তাত ক্লিক কৰি অৰ্ডাৰ কৰি ল'লেই হ'ল। আৰু ভিডিঅ'টো ক'ৰ পৰা চাই আছে আৰু কেনেকুৱা পাইছে জনাবলৈ নাপাহৰিব। আজিলৈ আহিছো, দিয়ক, বাই।